নমস্কাৰ নেচাৰ ভইচ সুৰজিত চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰৰ পৰা দোকানলৈ ওলাই আহিলোঁ যেতিয়া ইমান গৰম পৰিছে নহয় ডিব্ৰুগড়ত, মানে আপোনাৰ এতিয়া চাইছোঁ মই ৱেডাৰ আপোনাৰ 33 ডিগ্ৰী চেলচিয়াছ, বহুত গৰম। মানে আপোনালোকৰ তাত কিমান গৰম পৰিছে কমেণ্ট কৰি জনাবচোন। তাৰপিছত আহিলোঁ দোকানলৈ, আহি মেলি এই বজাৰ দুটামানকৈ কৰিলোঁ। এতিয়া ৰঙালাও এফাল, এই গাজৰ, এই গোলনেমু লৈছোঁ। আজি গোলনেমু চৰ্বত বনাই খাম আজি। মানে গোলনেমু চৰ্বত গৰমত যদি খোৱা হয় নহয়, বহুতখিনি গাত এনাৰ্জি পোৱা যায়। গৰমত আপোনালোকে নেমু নেৰিব কিন্তু দেই, নেমু খাই থাকিব একদম। নেমু মানে গৰমেই হওক ঠাণ্ডা হওক, নেমু মানে আপোনালোকৰ জীৱনৰ এটা অবিচ্ছেদ্য অংশ হিচাপে ইউজ কৰে। যিহে গৰম পৰিছে, দোকানত কাষ্টমাৰো বেছি নাই, বৰ বিশেষ 2-3টা কাষ্টমাৰ পালোঁ আৰু। এতিয়া যিহেতু টাইমটো 4টালৈকে দিছে, অলপ বহি আছোঁ দোকানতে, চাই আছোঁ কিবা কাম ওলাব নেকি। কাম যদি কিবা পেণ্ডিং আছে, কৰিবলগীয়া কাম কৰিম এতিয়া। তাতে অলপ ভাবিলোঁ এনেই আছোঁ যেতিয়া অলপ এনেই ভিডিঅ' এটাকে শ্বুট কৰোঁচোন, মনটোকে ভাল লাগিব। যেতিয়া 1টা বজালৈকে দিয়া হৈছিলে টাইমটো, তেতিয়া কিন্তু কাষ্টমাৰৰ সংখ্যাটো বেছি আছিল। কিয়নো এতিয়া গৰমটো পৰিছিলে যদিও মানুহবিলাক মানে 1টামান বজালৈকে বজাৰবিলাক কৰি শেষ কৰিছিলে। এতিয়া মানে টাইমটো বঢ়াই দিয়াৰ কাৰণে কি হৈছে, মানুহবিলাকে ইমান গৰমত ওলাবলৈ চাগে বিচৰা নাই, চেষ্টা কৰিছে। মানে যদি কিবা লাগতিয়াল বস্তু আছিলেও ল'বলৈ, চাগে ইমান গৰমৰ কাৰণে চাগে ওলাই আজি ইমান গৰম পৰিছে নাযাওঁ, কাইলৈ যাওঁ। তাৰ কাৰণে ব্যৱসায়বিলাক অলপ ডাউন হৈ আছে। আপোনালোকৰ লাগতিয়াল বস্তুবিলাক আপোনালোকে কেনেকৈ গৈ কিনিছে দোকানত, মানে দোকানত কোনটো সময়ত গৈছে বা কেনেকৈ ধৰণে প্লেনিং কৰি গৈছে, কোনটো টাইমত বজাৰ কৰি বেছি ভাল পায়, মানে আবেলি টাইমত ভাল পায় নে, মৰ্ণিং ৰাতিপুৱা সময়ত ভাল পায় নে, দুপৰীয়া টাইমত ভাল পায় নে, কোনটো টাইমত আপোনালোকে বজাৰ কৰি মানে বেছি মানে ভাল পায়, মানে কমফৰ্টেবল ফিল কৰে, মানে জনাবচোন। আপোনালোকৰ লগত কিবা এডভাইচ থাকিলে জনাব, যে দোকানলৈ কোনটো টাইমত গ'লে মানে বেছি ভাল, মানে যে গ্ৰাহকৰ সংখ্যাটো দোকানত কম হয় আৰু বস্তুটো মানে আপোনালোকে কোনো দিগদাৰী নোহোৱাকৈ মানে ল'ব পাৰে আৰু ভালকৈ চালি জাৰি চাই ল'ব পাৰে, যাতে মানে আপোনালোকে আহিলে খপজপকৈ আপোনাক দোকানীজনে বস্তুটো দি দিলে, মানে নাচালে বস্তুটো কিবা বেয়াও হ'ব পাৰে, ভিতৰত ডিফেক্ট থাকিব পাৰে। তো লৰালৰিকৈ বস্তুটো ল'লে বহুতো প্ৰব্লেম হয়। সেইকাৰণে এনেকুৱা এটা টাইমত, আৰু এটা কথাও, আপোনালোকেতো কেনেকৈনো গম পাব এইটো টাইমত দোকানত ভিৰ হয় বা কোনটো টাইমত ভিৰটো কম হয়, সেইটোও এটা কথা। কিন্তু যিয়ে যি নহওক, মানে কথা হ'ল এইটোৱে যে যেতিয়াই মানে কাষ্টমাৰ এজন দোকানলৈ আহে, কাষ্টমাৰজনক মানে ভালকৈ যাতে ব্যৱহাৰ কৰে, ভালকৈ ট্ৰিট কৰে, আৰু তেখেতে যিটো বস্তু মানে চাবলৈ বিচাৰিছে, সেইটো আপোনালোকে ধুনীয়াকৈ তেখেতক সেই বস্তুটো দেখাওক আৰু বস্তুটোৰ বিষয়ে বুজাওক, যে এনেকুৱা ধৰণৰ বস্তুটো এনেকুৱা ধৰণৰ, যে এই বস্তুটো এনেকুৱাহে দেই। যদি বস্তুটো কিবা অলপ বেয়া নিচিনা, ডিফেক্ট নিচিনা দেখে, সেই বস্তুটো কেতিয়াও বিকিবলৈ চেষ্টা নকৰিব গ্ৰাহকজনক। কাৰণ এজন গ্ৰাহক কিমান আশাত আপোনাৰ ওচৰলৈ আহে, ইমান আশা কৰি আহে যে এই দোকানখনত যাওঁ, ইয়াতে মই ভালকৈ বস্তুটো পাম, মানে এটা বিশ্বাস এটা থাকে। সেই বিশ্বাসটো কেতিয়াও যাতে ব্ৰেক নকৰে। ধুনীয়াকৈ কাষ্টমাৰজনৰ লগত বিহেভ কৰক, তেখেতৰ প্ৰয়োজন চাওক, তেখেতে কিহৰ প্ৰয়োজনৰ বস্তুটো ল'বলৈ আহিছে, সেই প্ৰয়োজনটো দূৰ কৰক। তো মই আজি বৰ বিশেষ এটা দীঘলীয়া নকৰোঁ, আৰু আহিম আপোনালোকৰ মাজলৈ, আৰু এনেকুৱা নতুন নতুন বিষয় আপোনালোকৰ মাজত উত্থাপন কৰি থাকিম। আৰু আপোনালোকৰ সমস্যাবিলাক মই নিজেই, যিবিলাক সমস্যা মানে ফিল কৰোঁ, মানে সেইবিলাক মই ভিডিঅ'ৰ মাধ্যমেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ সমাধানো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ মোৰ চেনেলটো চাই থকাৰ বাবে। নেচাৰ ভইচ সুৰজিত চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। নমস্কাৰ।